নমস্কাৰ বন্ধু বান্ধৱীসকল, পাইচিমি চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৱে ভালে আছে। আমি বহুত দিন ৰেচিপি ভিডিঅ' দিব পৰা নাছিলোঁ, কাৰণ এক্সাম চলি আছিলে। ৰিলছ ভিডিঅ' দি আছিলোঁ, আপোনালোকে নিশ্চয় দেখিছে চাগে। আজি সুন্দৰ এটি ৰেচিপি ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিলোঁ, যিটো আপোনালোক সকলোৰে প্ৰিয়। তো চাই থাকক কি বনাওঁ, কেনেকৈ বনাওঁ, শেষলৈ চাই থাকিব ভিডিঅ'টো। তো বন্ধু বান্ধৱীসকল, আজি আমি বনাব লৈছোঁ আলু চপ। একদম দোকানৰ দৰে ক্ৰিস্পি আলু চপ বনাব লৈছোঁ। তো ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাই থাকক। বহুত ভাল হ'বলৈ গৈ আছে ভিডিঅ'টো। তো আলু চপ বনাবলৈ মইনো কি যোগাৰ কৰি লৈছোঁ আহকচোন চাওঁ। তো আলু চপ বনাবলৈ হ'লে আলুটো লাগিবই ন। চ' এয়া আলু লৈছোঁ। আলু মই ইয়াত 3টা মিডিয়াম চাইজৰ লৈছোঁ, এইকেইটা সিজাই লৈছোঁ দেই। তাৰপিছত এইফালে পিঁয়াজ কুটি লৈছোঁ, অকণমান ধনিয়া পাত লৈছোঁ, এয়া জলকীয়া লৈছোঁ 2টা কুটি, আৰু এইফালে বেচন লৈছোঁ। বেচন মই ডাঙৰ চামুচেৰে 5 চামুচ 6 চামুচমান লৈছোঁ। এয়া বেচনখিনি গুলিবলৈ ইয়াত পানী লৈছোঁ। বাকীখিনি বাৰু পিছত দেখুৱাই আছোঁ কেনেকৈ কৰি আছোঁ। বাকী ইয়াত নিমখ, চাট মছলা, এয়া হালধি গুড়ি আৰু এয়া বিস্কুট। এই বিস্কুটখিনি কেনেকৈ কি কৰোঁ দেখুৱাই আছোঁ, চাই থাকক দেই কেনেকৈ বনাওঁ। এতিয়া আলুখিনি এনেকৈ পিটিকি লওঁ। তো চাওক, এয়া আলুখিনি পিটিকা হৈ গ'ল। এতিয়া আৰু বাকীখিনি কি কৰোঁ চাই থাকক। তো চাওক, এইফালে মই কেৰাহীটো বহাই দিছোঁ। কেৰাহীটো গৰম হৈ গ'ল, মই তেল অলপমান দি লওঁ। তেল একদম কমকৈ দিছোঁ। এতিয়া তেলখিনি গৰম হৈ লোৱালৈ অলপ টাইম ৰখি লওঁ আৰু। তো এয়া চাব পাৰে তেলখিনি গৰম হৈ গৈছে, গতিকে মই গেছৰ ফ্লেমটো অলপমান মিডিয়াম টু ল' ফ্লেমত ৰাখিম। এতিয়া ইয়াত মই পিঁয়াজখিনি বহাই দিওঁ। লগত কুটি ৰখা জলকীয়াখিনি দি দিলোঁ। এতিয়া এইখিনি অকণমান ৰঙচুৱা হোৱালৈ ভাজি লওঁ। আপোনালোকে বাৰু এনেকৈ আলু চপ বনাই খাই পাইছেনে? কোনোবাই পোৱা নাই যদি মোৰ এই ৰেচিপিটো প্লিজ ট্ৰাই কৰিব আৰু। এতিয়া ইয়াত মই নিমখখিনি দি লওঁ। এই নিমখ আপোনালোকে সোৱাদ অনুযায়ী দিব। অকণমান হালধি দি লওঁ। পিটিকি থোৱা এই আলুখিনি দি ল'লোঁ ইয়াতে। এতিয়া ইয়াত মই চাট মছলা অলপ দি লওঁ। আপোনালোকে বেলেগ মছলা যদি ব্যৱহাৰ কৰে কৰিব পাৰে, মই আৰু বেলেগ মছলা ব্যৱহাৰ কৰা নাই। আৰু লগতে কুটি থোৱা ধনিয়াখিনি দি দিওঁ। ধনিয়া পাত দিলে যে চব বস্তুতে আৰু চব আঞ্জাতে বা হেৰিতে দিলে বহুত ভাল লাগে ধনিয়াখিনি। এইটো অপশ্যনেল হয়, আপোনালোকৰ ঘৰত থাকিলে দিব, নাথাকিলে নিদিলেও হ'ব। এইখিনি 2 মিনিটমান ভাজিলে হৈ যাব আৰু। তো এয়া চাওক, এইখিনি হৈ গ'ল। এতিয়া এইখিনি মই নমাই লওঁ। লৈ কেনে অলপ ঠাণ্ডা হ'ব দিওঁ আৰু। তো এয়া চাওক, বিস্কুট কেইখনমান যে লৈছিলে সেই কেইখন এতিয়া মিক্সাৰ গ্ৰাইণ্ডাৰ এটাৰ সহায়ত পিচি লওঁ। এয়া চাওক, এতিয়া মোৰ বিস্কুটৰ গুড়িখিনি কৰা হৈ গ'ল। এতিয়া এইখিনি ৰাখি দিছোঁ, আৰু এইফালে মই এতিয়া বেচনখিনি গুলি লওঁ। গুলি লোৱাৰ আগত ইয়াত অকণমান নিমখ দি লওঁ। নিমখ দিয়াটো অলপমান সাৱধান হ'ব, আগতে যিহেতু দিয়া গৈছে, গতিকে বৰ বেছি নিদিব। লগত অকণমান হালধি গুড়ি দি দিলোঁ। দি এতিয়া এইখিনি গুলি লওঁ। মিশ্ৰণটো কৰোঁতে সাৱধান হ'ব, যাতে বহুত বেছি পাতল বা বহুত বেছি ডাঠো হ'ব নালাগিব। এয়া চাওক, মিশ্ৰণখিনি কৰা হৈ গ'ল। ইমানটোৱে ৰাখিব, ইমানটো ডাঠ কৰি ৰাখিব। ইয়াতকৈ পাতল কৰিও নাৰাখিব আৰু বহুত বেছি ডাঠ নকৰিব। ইমানটো হ'লে আৰু পাৰফেক্ট হ'ব আৰু। এতিয়া আহক, এইখিনি ৰাখি দিছোঁ। আৰু এইফালে যে
আলুখিনি থৈছিলোঁ এইখিনি ঠাণ্ডা হৈ গ'ল, গতিকে এইখিনি মই এতিয়া আলু চপৰ শ্বেপ দি লওঁ। মই এনেকুৱাকৈ শ্বেপ এটা দি লৈছোঁ, আপোনালোকে গোলকৈও দিব পাৰে, যাৰ যেনেকুৱাকৈ ইচ্ছা যায় তেনেকুৱাকৈ কৰিব পাৰে। বহুত বেছি ডাঙৰকৈ কৰা নাই বাৰু মই। এনেদৰে বাকীকেইটাও কৰি লওঁ। এইখিনি মোৰ শ্বেপ দিয়া হৈ গ'ল, আলু চপৰ শ্বেপ দিয়া হৈ গ'ল। এইখিনি এতিয়া মই এই বেচনৰ ঘোলটো দি লওঁ। ইয়াৰ পৰা এইখিনি এতিয়া বিস্কুটৰ গুড়িখিনি দি লওঁ। তো এই গোটেইকেইটা আমাৰ আলু চপৰ শ্বেপ দিয়া হৈ গ'ল। এতিয়া আমি এইখিনি এতিয়া ভাজি লওঁ আহক। এইফালে মই কেৰাহীটো বহাই তেল বহাই দিছিলোঁ গৰম হ'বৰ বাবে। তো চাব পাৰে তেলখিনি গৰম হৈ গৈছে, গতিকে মই ইয়াত এটা এটাকৈ বহাই দিওঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰাখিব হা। তো এতিয়া মই ওলটাই দিওঁ। চাব পাৰে এইফালে হৈ গৈছে, এনেকৈ লাহে লাহে ওলটাই দিব। তো এইটো চাইড হৈয়ে গৈছে, ৰংচোৱা হৈ গৈছে দেখিছে। বাকী সেইটো চাইড হ'বলৈ অলপ টাইম ৰাখি দিওঁ। চাব পাৰে এইটো চাইডো হৈ গ'ল, গতিকে এইখিনি মই নমাই লওঁ। তো এনেদৰে বাকীখিনিও কৰি লওঁ। এয়া চাব পাৰে আমাৰ একদম টেষ্টি ৰেচিপি তৈয়াৰ হৈ গ'ল। তো আপোনালোকে এনেদৰে বনাবচোন। আপোনালোকৰ ঘৰত নিশ্চয় সৰু বাচ্চা আছে, সিহঁতে সন্ধিয়া টাইমতো কিবা নহয় কিবা ক্ৰিস্পি খাব ইচ্ছা কৰে। তো এনেকুৱাকৈ ঘৰতে বনাই দিব। এনেও দোকানত বনাই দিয়াটো ভালো নহয়, তেল চেলটো বহুত দিনৰে দিয়ে ন, গতিকে সেইবোৰে স্বাস্থ্যৰ অনিষ্টহে কৰে। তো এনেকুৱাকৈ ঘৰতে বনাব, খায়ো বহুত ভাল পাব আৰু হেল্থিও হ'ব এইটো। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ এৰিছোঁ, বাই বাই।